ওয়েলকাম টু টাইম সামুল আপোনাক স্বাগতম জনালোঁ। সো গাইস আজি আমি আহিছোঁ আমাৰ ঘৰতে আছোঁ। এতিয়া মোৰ লগৰ ল'ৰাবিলাক আহিছে গাইস। এয়া মোৰ লগৰ ল'ৰা স্কুলত পঢ়া ষ্টুডেণ্ট আৰু এইবিলাক চাই লওক আপোনালোকে। এয়া মোৰ ফ্ৰেণ্ডবিলাক আৰু এজন হ'ল গাইস ৰকি আৰু এইফালে চাদিকুল, এইফালে মেহেদি আৰু গাইস এইফালে আৰু এনাম দি কৈছে ভাল ফেডোজ আৰু গাইস আমাৰ মিয়ামিছ আয়োজন চলিছে। আপোনালোকে চালক ভিডিঅ' হৈছে গাইস, আপোনালোকে চালক আৰু গাইস এতিয়া আমি ষ্টাৰ্ট কৰি দিম গাইস। আৰু গাইস চেলেঞ্জ ৰখাম নেকি? হা চেলেঞ্জ গাইস, চেলেঞ্জ এটা ৰখাম বুলি ভাবিছোঁ। চেলেঞ্জ নৰখাম। চ' গাইস আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গাইস এতিয়াকে পুৱা এতিয়া খাবৰ কাৰণে ষ্টাৰ্ট কৰিছে, আপোনালোকে চাই লওক। আৰু এইটো এইটো মেহেদি হয়, কমেডি ফ্ৰেণ্ড। আৰু এইফালে পুৱা কথা আলোচনা হৈ আছে। এয়া আমাৰ ৰকিয়াৰ বহুত কথা কৈ আছে। চ' গাইস এতিয়া খাই আছে, এতিয়া আপোনালোকে চাই থাকক। আৰু গাইস ওপৰৰ পৰা ঢুকাই দিছোঁ। হাঁহিছ তোমালোক বা এইটো ক'লো আকৌ। এতিয়া মোৰ নিজৰ ভাতৰ কাহিত আহিছোঁ। এতিয়া মই ভাত খাম আৰু আমি মিয়ামিছ খানা খাইছোঁ আজি। হ'লেও একো নহয় দিয়ক গাইছ, তাৰমানে দোকান চোকান নাই পোৱা কাৰণে আপোনালোকে খালি ভিডিঅ'টো পুৱা চাই থাকক। চ' গাইছ এতিয়া ইয়াত কি কি আছে আপোনালোকক মই দেখাই আছোঁ। চ' গাইছ ইয়াত অমিতা খাৰ তৰকাৰী আছে আৰু গাইছ এইফালে আছে দালি, এইফালে আছে পানী আৰু এইফালে আছে পূৰা কণী। আৰু এতিয়া মোবাইল লৈছে, স্কুলৰ ছাত্ৰীয়ে মোবাইল লৈ যায় স্কুলত। একো নহয়, তাৰমানে আজি গাইছ কিবা এটা ৰিহাৰ্চেল চলি আছিলে। আৰু গাইছ এইবিলাক গিলাচ আছে আৰু গাইছ এইফালে জাৰটো তাতে থৈ দিছোঁ পানী এয়া। আৰু গাইছ ইয়াতে আছে ভাত আছিলে আৰু গাইছ এতিয়া ভাত এতিয়া কমি আহি আছে। এইফালে গাইছ ফটোশ্বুট হৈ আছে, এই ভাত খাই আছে, ফটো মাৰি আছে। আৰু গাইছ ঘৰৰ ভিতৰত আছোঁ কাৰণে আন্ধাৰ হৈছে অকণমান। চ' গাইছ মোৰ বন্ধুসকল এতিয়া আমাৰ ঘৰৰ পৰা ওলাইছে, আহি আছে গাইছ। এয়া এতিয়া বাটত আছে, চাই লওক গাইছ। এতিয়া গাইছ যাবগৈ। আপোনালোকে দেখিলে ক'ৰবাত বাটত পালে মাত দিব।